নমস্কাৰ, মই সাজাদ হুছেইনী জীৱনৰ ৰঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এখনি চাহ বাগিচাৰ মাজত। আপোনালোকে জানে যে চাহ বাগিচাই হ'ল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ, আৰু এইখন আমাৰ ঘৰৰ পৰা কিছু দূৰত থকা গড্ৰিক কোম্পানীৰ বৰবাম চাহ বাগিচা হয়। এই চাহ বাগিচাখন খুব সুন্দৰভাৱে দেখুৱাম। মোৰ পিছফালে এইখন চাহ বাগিচা, আৰু মই ইয়াৰ এইফালে পাত তুলি দেখুৱাম। এই চাওক, এটিকলি দুটি পাত, এয়া। আৰু এই এটিকলি দুটি পাতৰ পৰা যি চাহ প্ৰস্তুত কৰা হয়, সেই চাহ অতিকে উৎকৃষ্ট মানদণ্ডৰ হয়। আৰু এতিয়া যেতিয়া বসন্তৰ আগমন হ'ব, যেতিয়া বাৰিষা হ'ব, বৰষুণ দিব, তেতিয়া গোটেই ফালে সেউজীয়া একদম পাতে চানি ধৰিব। এখন বাগিচাৰ মাজলৈ মই সোমাই গৈছোঁ। দুইফালে চাওক সেউজীয়া, খুব ধুনীয়া পৰিৱেশ। এইফালে দুইফালে সেউজীয়া, এইফালেও সেউজীয়া, এইফালেও সেউজীয়া। চাওক, এতিয়া যেতিয়া বসন্তৰ আগমন হ'ব, তেতিয়া আৰু অধিক সেউজীয়া হৈ যাব, খুব ধুনীয়া। এতিয়াই চাওক কিমান ধুনীয়া ৰং। এতিয়া যদিও শুকান দিন, এতিয়া ফাগুন মাহ যিহেতু, তথাপিও চাওক কিমান ধুনীয়া সেউজীয়া হৈ আছে। ইয়াত কৃত্ৰিমভাৱে পানী দিয়াৰ ব্যৱস্থা কৰিছে, আৰু যেতিয়া প্ৰাকৃতিকভাৱে পানী পাব, তেতিয়া আৰু অধিক সুন্দৰ হৈ উঠিব। আপোনালোকে জানে যে চাহ উদ্যোগে অসমলৈ এক অসমৰ অৰ্থনীতিলৈ এক বৃহৎ অৰিহণা যোগাইছে। লক্ষ লক্ষ লোক প্ৰত্যক্ষভাৱে তথা লক্ষ লক্ষ লোক পৰোক্ষভাৱে এই চাহ বাগিচাৰ জৰিয়তে সংস্থাপিত হৈ আছে, আৰু যথেষ্ট সংখ্যক চাহ বাগিচা আছে। অসমত প্ৰায় 800খন বৃহৎ চাহ বাগিচা আছে। তাৰ লগতে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ উদ্যোগ আছে। এই আৰু চাহ বাগিচাৰ পৰিৱেশ খুব মনোমোহা। আছে কিমান ধুনীয়া পৰিৱেশ। এই দুই কাষে ধুনীয়াকৈ গছ ৰুই দিছে, তাত দুই কাষে বাগিচা এনেকৈ। এই বাগিচাখন হ'ল 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে। এইটো 61 নং ৰাষ্ট্ৰীয় ঘাইপথ, এইটোৱে নাগালেণ্ডৰ তুলি হৈ কহিমালৈকে যায়। সেই ৰাস্তাটো যথেষ্ট বহল ৰাস্তা। বাগিচাখনৰ একেবাৰে ভিতৰলৈ গুচি আহিলোঁ। একেবাৰে ভিতৰত আছে। মই এতিয়া যোনফালে দেখে আপোনালোকে সেইফালে চাহ বাগিচা দেখিব, সেউজীয়া পৰিৱেশ। অৱশ্যে এতিয়া ছিজন নহয়, যিহেতু এতিয়া খৰালি কাল, তথাপিও চব খৰালি কাল যদিও চব কিমান ধুনীয়া সেউজীয়া হৈছে। আৰু যেতিয়া বাৰিষা হয়, যেতিয়া ছিজন থাকে, তেতিয়াতো আৰু ধুনীয়া। যেতিয়া পৰৱৰ্তী সময়ত কেতিয়াবা মই দেখুৱাম। এতিয়া এই 2-3 দিনৰ কাৰণে ঘৰলৈ আহিছোঁ। এই অলপ চলপকৈ দেখুৱাইছোঁ, আৰু যেতিয়া গৰম বন্ধত ঘৰলৈ আহিম, তেতিয়া ভালদৰে খুব সুন্দৰভাৱে দেখুৱাম আপোনালোকক চাহ বাগিচা। এই চাহ বাগিচা, এই দূৰত বাগানৰ মেনেজাৰৰ বাংলো দেখা গৈছে। তাৰপিছত বিভিন্ন বয়সৰ এই চাহ গছ, চবৰে বয়স বেলেগ। এইখন চাওক, এইখন অলপ সৰু পুলি বাগিচা। ইয়াত কলম দিছিলে, এবাৰ কলম দিয়াৰ পৰা ওলাইছে। এই আগলৈ এনে কলম দিয়া বাগিচা। তাৰপৰা এইখিনিয়ে কৈছোঁ, এইখিনি অলপ বয়সীয়া। যে এজোপা চাহ গছ এবাৰ ৰোৱাৰ পিছত 80-90 বছৰলৈকে ইয়াৰ পৰা উৎপাদন হৈ থাকে। মানে এবাৰ ৰুলে জীৱনটোত আৰু দ্বিতীয়বাৰ ৰুবলৈ প্ৰয়োজন নহয়। আৰু তাৰপিছত যেতিয়া উৎপাদন কমি আহে, তেতিয়া উঘালি পেলাই আকৌ নতুনকৈ ৰোৱা হয়। 80 বছৰ, কমচে কম 80 বছৰটো পাত দিয়েই। তাৰ পাছতহে উৎপাদন কমি আহে, 100 বছৰলৈকে দিয়ে বহুতে। একদম মাজমজিয়াত আছোঁ মই বাগানখনৰ। চবফালে চাহ বাগিচাই, ওখ ওখ চিৰিজ গছ, ইমান ধুনীয়া পৰিৱেশ, নিৰিবিলি পৰিৱেশ। আমাৰ ঘৰৰ ওচৰে পাজৰে কেইবাখনো চাহ বাগিচা আছে। এইখন বৰবাম চাহ বাগিচা, গড্ৰিক কোম্পানী, এটা বৃহৎ কোম্পানী, একেবাৰে ব্ৰিটিছৰ দিনৰে কোম্পানী এইটো। আৰু ইয়াৰ উৎপাদিত চাহৰ মানদণ্ড যথেষ্ট উন্নত। আমি সকলোৱে জানো যে অসমৰ চাহ বুলি ক'লে পৃথিৱী বিখ্যাত, আৰু চাহে আমাৰ অসমখনক এটা পৰিচয় দিছে। আৰু এই ইংলেণ্ড, আমেৰিকা পৰা আদি কৰি পৃথিৱীৰ বিভিন্ন দেশলৈ আমাৰ চাহ ৰপ্তানি হয়, আৰু ইয়াৰ চাহৰ যথেষ্ট সমাদৰ আছে বিশ্ব দৰবাৰত। এয়া চাহ বাগিচাৰ ৰাস্তাৰ মাজে মাজে মই লাহে লাহে স্কুটি চলাই ভিডিঅ' কৰি গৈ আছোঁ। দুইফালে চাহ বাগিচা, খুব সুন্দৰ পৰিৱেশ। ইয়াত পৰিৱেশ আৰু চাহ বাগিচা ধুনীয়াকৈ। মই চাহ বাগিচাৰ মাজত এয়া চাওক, এইখন বৰবাম চাহ বাগিচা। একদম বাগিচাখনৰ মাজত আছোঁ মই, আৰু মাজৰ ৰাস্তা দি গৈ আছোঁ। সম্পূৰ্ণ বাগিচাখন ধুনীয়াকৈ দেখুৱাওঁ আপোনালোকক। চাওক, বিভিন্ন বয়সৰ চাহ গছৰ সমাহাৰ। এই যি চাহ, আৰু এটা উল্লেখযোগ্য দিশ হ'ল
যে সমগ্ৰ ভাৰতবৰ্ষত যিমান চাহ উৎপাদিত হয় তাৰ 50% অধিক আমাৰ অসমে উৎপাদন কৰে। সেইবাবে অসমখন ইমান বিখ্যাত চাহৰ বাবে। বহুত চাহ বাগিচা এইখন চাওক। নতুনকৈ কলম দিয়াৰ পিছত চাহ বাগিচাবোৰ আৰু দেখিবলৈ ধুনীয়া হয়। যেতিয়া কলম দি দিয়া হয়, কলম দিয়াৰ পিছত যথেষ্ট উৎপাদন বৃদ্ধি হয় আৰু খুব ধুনীয়াকৈ ডাঙৰ ডাঙৰ চিৰিজ গছৰ মাজে চাহ বাগিচা, এটিকলি দুটিপাত। দেখুৱাম এটিকলি দুটিপাত। কোৱা শুনো যে এটিকলি দুটিপাত, সেই এটিকলি দুটিপাতনো আচলতে কাক কয় মই এতিয়া দেখুৱাম আপোনালোক খুব ধুনীয়াকৈ। এয়া চাওক, এটা মই ছিঙিয়ে দেখুৱাম। এয়া মই ছিঙিছোঁ, এয়া চাওক, এয়া এটা কলি আৰু দুখিলা পাত। এই যি এইটোৱে হ'ল এটিকলি দুটিপাত। এয়া চাওক, এটিকলি দুটিপাত। এই আগফালে এটা কলি দেখিছে আৰু দুখিলা পাত দেখিছে, তেনেকুৱা আৰু আছে। এয়া চাওক, এইটো একদম মই গছতে দেখুৱাইছোঁ এটিকলি দুটিপাত। এইবিলাক এতিয়া ছিঙি লৈ যাব। এয়া এটিকলি দুটিপাত এনেকুৱা। এই এটিকলি দুটিপাত মানুহে যেতিয়া ছিঙি লৈ যাব, এই চাওক এটিকলি এনেকৈ ছিঙে। আৰু ইয়াত ছিঙাৰ পদ্ধতি হ'ল সুকীয়া। ইয়াত নখ ব্যৱহাৰ কৰা নহয় কেতিয়াও। এই যেনেকৈ দেখিছে আপোনালোকে, মই দেখুৱাওঁ, এই আঙুলিটো ধৰি এনেকৈ ছিঙি দিয়ে, এনেকৈ চাওক। এয়া নখৰ ব্যৱহাৰ কোনো দিন নকৰে। যিমান ছিঙিবলগীয়া হয়, যিমান হাজাৰ হাজাৰ কলি ছিঙিলেও এনেকৈ ধৰি এনেকৈ ছিঙি দিয়ে। কেতেকৈ ভাঙি যায় খুব ধুনীয়াকৈ। যিমান কলি ছিঙিবলগীয়া এনেকৈ ধৰি পেলাই এটিকলি দুটিপাত এনেকৈ ছিঙি দিয়ে চাওক, এটিকলি দুটিপাত। আৰু এইবিলাকেই বনুৱাসকলে ছিঙিব। ছিঙাৰ পিছত কি হ'ব, বিভিন্ন ফেক্টৰীলৈ লৈ যাব। ডাঙৰ ডাঙৰ চাহ ফেক্টৰী আছে, আৰু নি পেলাই ইয়াতে এইবিলাক প্ৰচেছিঙৰ জৰিয়তে, বিভিন্ন প্ৰচেছিঙৰ জৰিয়তে চাহ প্ৰস্তুত কৰিব। যথেষ্ট ৰ'দে ধৰিছে। মই একদম বাগানখনৰ মাজমজিয়াত আছোঁ। এয়া চবফালে বাগান মোৰ। এয়া বাগানৰ মাজে মাজে আহি মই এতিয়া 61 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিম। এই বাগানখনৰ মুখত সোমাওঁতে যি দেখুৱাইছিলোঁ ঘাইপথ, আকৌ এই ঘাইপথত লাগিছে বৃহৎ বাগান। আৰু আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষেই বহুত সংখ্যক বাগান আছে। এই চব এইটো ৰাষ্ট্ৰীয় ঘাইপথ। আৰু সেই আগলৈ দেখিছোঁ যে এখন হালটিং চাহ বাগিচা, আৰু এইফালে গৈছে বৰুৱা চাহ বাগিচা। এনেকৈ এইটো ৰাষ্ট্ৰীয় ঘাইপথ, 61 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু ইয়াৰ দুই কাষে আছে বাগান, খুব যথেষ্ট সুন্দৰ সেউজীয়া সেউজীয়া বাগানৰ দৃশ্য। এই আমাৰ এই জাজিৰ পৰা এই ৰাস্তাটোত যেতিয়া সোমাই অহা হয়, আমগুৰি পাৰ হৈ, দুই কাষৰ যি সেউজীয়া দৃশ্য, সেই সেউজীয়া দৃশ্য দেখি সকলোৱে আপ্লুত হয়। এই ৰাস্তাটো, এই চিধা এই ৰাস্তাটো আৰু 3 কিলোমিটাৰমান আগলৈ গৈ নাগালেণ্ডত সোমাইছে চুবুৰীয়া ৰাজ্য। আৰু সেই নাগালেণ্ড গেট আছে তাতে, তাৰ পৰা আগলৈ তুলি নামৰ ঠাইখন আছে, তুলি টাউন। তাৰপিছত তেনেকৈ মাৰাংকুং, মুককচাং, চাংটুঙীয়া এনেকৈ হৈ পেলাই একেবাৰে এই ৰাস্তাটো কহিমালৈকে গৈছে। ডাইৰেক্ট এই ৰাস্তাটো গৈ কহিমাত লৈছে।